হেল্ল' গাইজ, আজি বনাম এটা লোকেল চিকেনৰ ৰেচিপি। এয়া হালধি, মছলা, পিঁয়াজ, মিঠাতেল এতিয়া মেৰিনেট কৰি ল'ম। মেৰিনেট কৰি আধা ঘণ্টাৰ বাবে এয়া বিলাহী, পিঁয়াজ, আলু, আদা, নহৰু খুন্দি লোৱা। এইফালে কেৰাহী পাতি দিছোঁ, লগত তেল দি দিছোঁ। তেল গৰম হোৱাত দিছোঁ এয়া পিঁয়াজ, লগত দিছোঁ নহৰু আদা পেষ্টটো। এইফালে দি দিছোঁ মাংসখিনি মেৰিনেট কৰা, আৰু এতিয়া ভালকৈ লৰাই দিম। এয়া অলপ দেৰি ভজাৰ পিছত দিবলৈ লৈছোঁ আলু। ইয়াৰ পিছত দিছোঁ বিলাহী, আৰু এতিয়া দিম উতলা গৰম পানী। এয়া মাংসখিনি উতলিছে, এয়া মাংস ভাজি হৈ গ'ল। এয়া আজি